অসমৰ কৰ্মযোগী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিশেষ পদক্ষেপ এটা আছিলে যে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আমি জ্যেষ্ঠ নাগৰিকসকলক সমাজৰ এটা অংগ হিচাপে আমি গ্ৰহণ কৰাৰ যি ব্যৱস্থা আৰু তেখেতসকলক মৰ্যাদা সহকাৰে যাতে জীয়াই থকাৰ পৰিকল্পনা তাৰ উদ্দেশ্যে আমি অসমৰ বিভিন্ন জিলাত স্বাস্থ্য পৰামৰ্শ শিবিৰৰ লগতে এখন সজাগতা সভা আমি অনুষ্ঠিত কৰোঁ আৰু স্বাস্থ্য পৰামৰ্শ শিবিৰত আমি 60 বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে ঔষধো বিনামূলীয়াকৈ আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি এই সজাগতা সভাৰ জৰিয়তে ভাৰত চৰকাৰৰ দুখন আঁচনি বিশেষকৈ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে দুটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ এটা হ'ল এটা হেল্পলাইন। জ্যেষ্ঠ নাগৰিকসকলে যদি কিবা কাৰণত অসুবিধা পায়, স্বাস্থ্যজনিত কাৰণতে হওক, আইনগত কাৰণত হওক বা ঘৰুৱা কিছু কামৰ কাৰণে হওক, এই হেল্পলাইন যোগে তেওঁলোকে অন্ততঃ নিজৰ সমস্যাটোৰ কথা তাত ক'ব পাৰিব। আৰু হেল্পলাইনটো 14567 এইটো হেল্পলাইনত তেওঁৰ নিজৰ সমস্যাটো কোৱাৰ পিছতে সেইফালৰ পৰা যি কাৰণতে সমস্যা হওক সহযোগিতা কৰাৰ কাৰণে বা সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু দ্বিতীয়তে 70 বছৰ অথবা 70 বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান ভাৰতৰ আওতালৈকে অনাৰ ব্যৱস্থা কৰিছে। আগতে আয়ুষ্মান ভাৰতটো এনেকুৱা আছিল যে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ব্যক্তিসকলক আয়ুষ্মান ভাৰতৰ আওতালৈকে আনি প্ৰতি বছৰে 5 লাখ টকাকৈ চিকিৎসা সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছিলে। এতিয়া নতুনকৈ আজি 2 মাহ আগতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই 70 বছৰৰ ঊৰ্ধ্বৰ যিখিনি জ্যেষ্ঠ নাগৰিক তেওঁলোকক কেৱল দাৰিদ্ৰ্য সীমাৰেখাৰ তলতেই নহয়, সকলো শ্ৰেণীৰ ধনী দুখীয়া সকলো শ্ৰেণীৰ জ্যেষ্ঠ নাগৰিকেও আয়ুষ্মান ভাৰতৰ আওতালৈকে অনাৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে এটা পৰ্টেল ইতিমধ্যে পঞ্জীয়নৰ কাৰণে মোকলাই দিছে। আৰু তাত আমি এই সজাগতা সভাবিলাকৰ জৰিয়তে আমি জ্যেষ্ঠ নাগৰিকসকলক আহ্বান জনাইছোঁ যে অসমত যাতে আমাৰ এই আঁচনিখনৰ ভালদৰে কাৰ্যকৰী হয়, সফল ৰূপায়ণ হয়, তাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি এনেকুৱা সজাগতা সভা অনুষ্ঠিত কৰি আহিছোঁ। যিকোনো বিশিষ্ট ব্যক্তি, সমাজসেৱক তেওঁলোকে বিভিন্ন সময়ত সমাজলৈকে অৰিহণা যোগাই আহিছে। কিন্তু কিছুমান এনেকুৱা ব্যক্তি আছে যি ব্যক্তিসকলে আজিলৈকে কোনো ধৰণে সন্মানিত হোৱা নাই, পুৰস্কৃত হোৱা নাই। এনেকুৱা ব্যক্তি ৰৈ গৈছে। তেওঁ বিশিষ্ট ব্যৱসায়ী হ'ব পাৰে, বিশিষ্ট কৃষক হ'ব পাৰে বা সমাজৰ ওতঃপ্ৰোতভাৱে কাম কৰা এজন ব্যক্তি হ'ব পাৰে। কিন্তু আমি এনেকুৱা সভাৰ জৰিয়তে তেনেকুৱা ব্যক্তিসকলক আমি চিনাক্ত কৰিছোঁ। কৰি আজি আমি গোসাইগাঁৱত তেনেকুৱা 5 গৰাকী সমাজসেৱকক তেওঁলোকৰ অৰিহণা সমাজলৈকে আগবঢ়োৱা অৰিহণাৰ কাৰণে আমি সম্বৰ্ধনা জনাইছোঁ।